নমস্কাৰ, ওম শান্তি। আজি মই আপোনালোকৰ লগত আহি এই জড়িত হৈছোঁ। তাৰ মূল কাৰণ হ'ল যে মই আপোনালোকক কিছুমান টিপছ দিব বিচাৰিছোঁ। কেনে ধৰণৰ টিপছ, যেনেকৈ সদায় আমাৰ ডেইলি ৰুটিনত আমি বহু ধৰণৰ চেলেঞ্জেছ ফেচ কৰিব লগা হয়। সেইটো আমাৰ হেল্থৰ লগতো হ'ব পাৰে, আমাৰ জবৰ লগত হ'ব পাৰে, আমাৰ ষ্টাডিজ লগত হ'ব পাৰে, আমাৰ ৰিলেশ্যনশ্বিপছ লগত হ'ব পাৰে, বা কোনোবা ধৰণৰ তেনেকুৱা পৰিস্থিতিত লাইফত আহিছে যাৰ ফলস্বৰূপে কিবা এটা আমাৰ প্ৰব্লেম হ'ব পাৰে। সেইটো চবৰ লাইফত এতিয়া হৈ আছে। কোনোৱে যদি আমি কওঁ যে সেইটোৰ পৰা ইমিউন হৈ আছে, সেইটো কিন্তু সঁচা কথা নহ'ব। আপোনালোক কেতিয়াবা শুনিছেনে বা ক'ব পাৰিবনে কোনোবা এটা পৰিয়াল যাত কোনো বেমাৰ নাই, যাত কোনো প্ৰব্লেম হোৱা নাই, যাত কোনো ধৰণৰ টেনশ্যন নাই বা কোনো ধৰণৰ চেলেঞ্জেছ নাই? চ' তাৰ পৰা আমি সেইবিলাক কথা কিয় পাতি আছোঁ? কাৰণ আমি কিছুমান কথা আমি জানিব লাগিব, একচেপ্ট কৰিব লাগিব। তাৰ মানে লাইফত চেলেঞ্জেছ, ষ্ট্ৰেছ এটা পাৰ্ট হিচাপত হৈ আছে এতিয়া। প্ৰত্যেক মানুহৰ ঘৰত, প্ৰত্যেকৰ লাইফত সেইবিলাক আছে। কিন্তু সেইবিলাক অভাৰকাম কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? তাৰ কিবা উপায় আছে নে নাই? নে আমি এনেকৈ গৈ থাকিব লাগিব সেইবিলাকৰ মাজেৰে? কিন্তু মই এটা কথা কওঁ যে যিকোনো পৰিস্থিতিত দুটা অপশ্যন আছে আমাৰ তাত। এটা হ'ল ভাগ লো, টু পাৰ্টিচিপেট, আৰু এটা হ'ল ভাগ লো, টু ৰান আৱে। চ' আমি পাৰ্টিচিপেট কৰিব খুজিছোঁ নে পলাব খুজিছোঁ এই পৰিস্থিতিৰ পৰা? চ' আমি সেই কথাটো এতিয়া চিন্তন কৰিব লাগিব আৰু জানিব লাগিব যে কি কৰা উচিত। চ' যদি আমি এই পৰিস্থিতি যোনটো আমাৰ জীৱনত আহিছে তাৰ মূল কাৰণটো যদি উলিয়াব যাওঁ, তেতিয়াহ'লে আমি গম পাওঁ যে সেইটো হোৱাৰ কিবা কাৰণ আছে। আৰু এই কাৰণটো যেতিয়ালৈকে আমি বুজি নাপাওঁ তাৰ নিবাৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি সদায় কাৰণটো উলিয়াই পেলাই তাৰ নিবাৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। বেলেগক চেঞ্জ কৰিবলৈ বা বহুত আমাৰ ওচৰ পাজৰে বহুত ধৰণৰ মানুহ আছে। সিহঁতক যদি আমি প্ৰত্যেকজনে চেঞ্জ কৰিব বিচাৰোঁ, আৰু ইমান জনসংখ্যা আছে, ইমান মানুহৰ লগত আমি সম্পৰ্কত আহি আছোঁ, চবকে পৰিৱৰ্তন কৰা সহজ নে বাৰু? বা চবকে আমি পৰিৱৰ্তন কৰিব পাৰিম জানো? নহয়। সেইকাৰণে আমি নিজক কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি আৰু এই পৰিস্থিতিৰ মাজেৰে কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ জীৱনত, সেইটোৱে হ'ল আমাৰ আচল শক্তি। আৰু এই শক্তি ধাৰণ কৰিবৰ কাৰণে আমি কিছুমান নিয়ম পালন কৰিব লাগে বা কিছুমান প্ৰেক্টিচ কৰিব লাগে। কিছুমান বস্তু, যেনেকৈ শৰীৰক আমি শক্তিবান কৰিবৰ কাৰণে কিমান বস্তু লাগিব? প্ৰথম লাগিব আমাৰ ডায়েট। ভাল ডায়েট হ'ব লাগে, যাৰ ফলত আমাৰ শৰীৰক যিবিলাক নিউট্ৰিশ্যন লাগে সেইটো ভালদৰে পায় আৰু বেমাৰৰ পৰা বাচি থাকে। ছেকেণ্ড হ'ল এক্সাৰচাইজ। কাৰণ এক্সাৰচাইজ যদি আমি নকৰোঁ, যিমানে ভাল খাদ্যটো আমি নাখাওঁ কিয়, আমাৰ শৰীৰ কেতিয়াও স্বাস্থ্যৱান 100% হৈ থাকিব নোৱাৰিব। এই দুটা বস্তুটো মষ্ট ইম্পৰ্টেণ্ট। ঠিক তেনেদৰে মনৰ কথা আহিলে এতিয়া, কাৰণ পৰিস্থিতি শৰীৰক ইমান এফেক্ট নকৰে, মনক কৰে, আৰু যাৰ ফলত আমাৰ শৰীৰতো প্ৰব্লেমবিলাক আহে। আজি যে ইমান বেমাৰ আজাৰ হৈ আছে মানুহবিলাকৰ, তাৰ মূল কাৰণটো যদি এতিয়া আমি ওলাব যাওঁ, বহুত বছৰ আগতে কমিউনিকেবল ডিজিজেছ এটা মূল কাৰণ আছিলে বেমাৰৰ। কিন্তু এতিয়া আমি দেখিছোঁ যে নন কমিউনিকেবল ডিজিজেছ, যোনটো এজন মানুহৰ পৰা আন এজনলৈ কমিউনিকেট হ'ব নোৱাৰে বা ইনফেক্ট হ'ব নোৱাৰে, তেনেকুৱা ধৰণৰ বেমাৰহে বেছি হৈছে। আৰু সেইটো আমি ঠিক কৰিবৰ কাৰণে এতিয়া নিজৰ লাইফষ্টাইল, নিজৰ মনৰ ওপৰত এটা নিয়ন্ত্ৰণ আনিব লাগিবই। তাৰ কাৰণে মই জাষ্ট এটা আৱেৰনেছ ক্ৰিয়েট কৰিব খুজিছোঁ আপোনালোকৰ মাজত, যে কেতিয়াবা আপোনালোক ভাবিছেনে আমাৰ মনৰ ভিতৰত কেনেকুৱা ধৰণৰ থটছবিলাক চলি থাকে? গোটেই দিনটো আমি কিমান থটছ ক্ৰিয়েট কৰি আছোঁ। তাক যদি আমি কেটেগৰাইজ কৰোঁ, 4টা ধৰণৰ থটছ আছে। ফাৰ্ষ্ট হ'ল পজিটিভ, ছেকেণ্ড হ'ল নেগেটিভ, থাৰ্ড হ'ল নেচেচাৰী, এণ্ড ফ'ৰ্থ হ'ল আননেচেচাৰী। পজিটিভ থটছবিলাক কি? যিবিলাক শুভ ভাৱনাৰে ভৰপূৰ হৈ আছে, সেইবিলাক কথাটো যেতিয়া আমি ভাবোঁ নিজৰ প্ৰতি বা বেলেগৰ প্ৰতি, সেইবিলাকে হ'ল পজিটিভ থটছ। তাৰপিছত হ'ল নেগেটিভ।
কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ সেইবিলাকৰ ফলস্বৰূপে যিবিলাক আমি থটছ ক্ৰিয়েট কৰি আছো সেইবিলাক হ'ল নিগেটিভ, যেনেকে খং কৰা, কাবাক বেয়া পোৱা, সেইবিলাক ঈৰ্ষা, দ্বেষ, সেইবিলাক নিগেটিভ থটছ। থাৰ্ড হ'ল নেচেচাৰী যেনেকে আমি খানা খাব লাগে, আমি গা ধুব লাগে, আমি স্কুলত যাব লাগে, ডিউটিত যাব লাগে, সেইবিলাক কি হ'ল দৰকাৰী থটছ, যিবিলাক আমাৰ ডেইলি আমি কৰিব লাগে, সেইবিলাক হ'ল নেচেচাৰী থটছ। আৰু আননেচেচাৰী হ'ল যিবিলাক ৱেষ্ট থটছ, না আমাৰ সেইটো কিবা কাৰ্যত আহিছে, না কিবা তাৰ কাৰণত আমাৰ কিবা ভাল হৈছে, কিন্তু আমি এইবিলাক সংকল্পবিলাক কৰি গৈ আছো নজনাকে। এতিয়াৰ পৰা যদি মই ডেইলি 10 মিনিট উলিয়াওঁ আৰু বহি পেলাই চাওঁ যে মই দিনত কিমান ধৰণৰ এই সংকল্প বা থটছবিলাক ক্ৰিয়েট কৰি আছো, আপোনালোক গম পাব যে 80% আমাৰ থটছ যিবিলাক আমাৰ চলি থাকে সেইটো হ'ল ৱেষ্ট থটছ। চ' আমি যদি ইমান থটছ ক্ৰিয়েট কৰি আছো, মনৰ শক্তিটো ইমান যদি লিক হৈ আছে, আমাৰ মন শক্তিশালী হ'ব কেনেকে বাৰু? আৰু কিয়নো আমি ইমান ধৰণৰ ৱেষ্ট থট ক্ৰিয়েট কৰি আছো, তাৰো এটা কাৰণ আছে। কাৰণ যেনেকুৱা ধৰণৰ ইনফৰমেশ্যন মই গ্ৰহণ কৰিম, এই চকুৰে গ্ৰহণ কৰিম, এই কাণেৰে শুনিম, সেইবিলাকহে মোৰ মনৰ ভিতৰত যিবিলাক সংকল্প ৰচনা কৰি আছো মই, তাৰে ৰুট হয়। গতিকে যেতিয়া মই কিবা শুনি আছো বা কিবা চাই আছো বা কিবা কৈ আছো, সেইবিলাক যাতে মই ভালদৰে ভাবি পেলাইহে কৰোঁ। কাৰণ প্ৰত্যেক বস্তু, খোৱাৰ খাদ্যৰ আমি বহুত নিয়ম পালন কৰোঁ। ফ্ৰাই ফুড খাব নালাগে, বেছি স্পাইচি খাব নালাগে, বাচি বস্তু খাব নালাগে, এইবিলাক খালে শৰীৰখন ৰোগী হয়। ঠিক তেনেধৰণে আমি বেয়া ইনফৰমেশ্যনবিলাক যে গ্ৰহণ কৰি গৈ আছো ডেইলি কিমান পৰিমাণত, সেইবিলাক আমাৰ মনক কিমান আঘাত কৰি আছে। আৰু যদিহে মই এই মনৰ দায়িত্ব কণ্ট্ৰল নকৰোঁ, মনক মই কেতিয়াও শক্তিশালী বনাব নোৱাৰিম। চ' ফাৰ্ষ্ট ষ্টেপ যোনটো আমাৰ হয় ৰাজযোগা মেডিটেশ্যনত, এই ফাৰ্ষ্ট ষ্টেপটোৱে হ'ল আৱেৰনেছ আনা, নিজৰ থটছৰ প্ৰতি আৱেৰনেছ আনা। মই কেনেকুৱা ধৰণৰ থটছ ক্ৰিয়েট কৰি আছো, এই আৱেৰনেছ অহাৰ পিছত মই চেঞ্জ কৰি দিওঁ। যেতিয়া মই গম পাওঁ যে মোৰ থটছটো নিগেটিভ হৈ আছে বা কিবা ৱেষ্ট থট ক্ৰিয়েট কৰি আছো, মই ঘূৰাই আনো মনক আৰু কিবা পজিটিভ এটা থটছ ক্ৰিয়েট কৰোঁ। এই পজিটিভ থটছ যেতিয়া ক্ৰিয়েট কৰোঁ, মোৰ মনৰ গতি অলপ স্পীডটো কমি যায়। আপুনি চাব যে যেতিয়া আপুনি নিগেটিভ থটছ ক্ৰিয়েট কৰি আছে, কিমান ফাষ্ট হয় সেইটো, কিয় হ'ল, কেনেকে হ'ল, হ'ব নালাগিছিলে, তেওঁ মোৰ লগত এনেকুৱা কিয় কৰিলে। কিন্তু যেতিয়া আমি কিবা ভাল কথা ভাবোঁ, মনটো কেনেকুৱা লাগে, একদম শান্ত হয়, পজিটিভ। লাহে লাহে মনটো এই নিগেটিভৰ ফালৰ পৰা আনি পেলাই আমি পজিটিভ কৰোঁ, আৰু পজিটিভ হৈ হৈ মনটো আমি একাগ্ৰ কৰিবলৈ চেষ্টা কৰোঁ। তাৰমানে সেই সময়ত আমি না পজিটিভ ভাবি আছো না নিগেটিভ ভাবি আছো, কিন্তু মনক একদম শান্তিত স্থিত কৰি লৈছো। যেতিয়া মনটো শান্তিত স্থিত কৰি ল'ব পৰা হওঁ আমি, তেতিয়া মন লাহে 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 শক্তিশালী হৈ যায়, আৰু তেতিয়া আমাৰ নিজৰ ওপৰত কণ্ট্ৰলো আহি যায়। কণ্ট্ৰল বাহিৰত কৰিব নোৱাৰি, নিজকহে কৰিব লাগিব। তাৰমানে প্ৰত্যেক পৰিস্থিতিতকে মই বেছি শক্তিশালী। গতিকে যিকোনো পৰিস্থিতি হওক নহওক কিয় লাইফত, প্ৰত্যেক পৰিস্থিতিক মই অভাৰকাম কৰি ল'ব পাৰোঁ এই মনৰ শক্তিৰ দ্বাৰা। আৰু এই মনৰ শক্তিটো বঢ়াবৰ কাৰণে আমি অকণমান সময় দিব লাগিব। যদি আমি মনৰ শক্তিটো বঢ়াই নলওঁ, তেতিয়াহ'লে লাইফটো কেনেকৈ চলিব? যেনেকৈ এতিয়া চলি আছে আউট অফ কণ্ট্ৰল, তেনেকৈ বিচাৰেনে বাৰু? নহয়। আমি সকলোৱে বিচাৰোঁ যে আমাৰ লাইফত যিকোনো বস্তু যদি হয়, সেইটো মোৰ কণ্ট্ৰলত থাকিব লাগে, আউট অফ কণ্ট্ৰল হৈ যাব নালাগে। তাৰ কাৰণে মেডিটেশ্যন বহুত ইম্পৰ্টেণ্ট। মই সকলোকে অনুৰোধ কৰিছোঁ যে সকলোৱে আপোনালোক ৰাজযোগা মেডিটেশ্যন শিকি পেলাই এই কণ্ট্ৰলটো যাতে নিজৰ লাইফৰ ওপৰত, মনৰ ওপৰত লৈ আহে। সেইবাবেহে আজি মানে প্ৰগ্ৰামটো মই কৰিছোঁ আৰু আপোনালোকক সেইবিলাক টিপছ দিছোঁ। সেইখিনিতে মই আপোনালোকক নমস্কাৰ জনাইছোঁ। ওম শান্তি।